আমাৰ বিটিচিত 15টা সমষ্টি আছে। এতিয়া আমি এনডিএত আছে, এনডিএ হিচাপে আমি আলোচনা কৰিম। গোটেই অসমত 126টা সমষ্টি আছে। 126টা সমষ্টিত এজিপিয়ে কিমান ল'ব পাৰে বা বিজেপিয়ে কিমান ল'ব পাৰে বা বিপিএফ হিচাপে কিমান ল'ব পাৰে, আৰু যিমান দল আছে এনডিএ হিচাপে আমি সমষ্টিবিলাক আলোচনাৰ মাজেদি ভাগ কৰি ল'ম। নাই, এইটো আলোচনাৰ মাজেদি হ'ব। এতিয়া 2026 এছেম্বলি নিৰ্বাচনৰ কাৰণে এনডিএ হিচাপে আলোচনা আৰম্ভই কৰা নাই, নিশ্চয় কৰিব। নাই, এইটোতো দলৰ মাজত আলোচনা হ'ব না। এতিয়া আমি ক'ব নোৱাৰে আমি কিমান বিচাৰিম আজিৰ দিনত কোৱাৰ কাৰণে মোৰ ঠিক নহয়, বা দলত আলোচনা হোৱাৰ পিছত মই ক'ম। বিৰোধিতা কৰি আছে আচলতে কোনে? এইটোতো আমি কি কম, এইটো আস্তিকে ওলাই যাব। ট্ৰাইবেল সংঘ হওক বা আপচু হওক বা ইউপিপিএল হওক, চৰকাৰৰ লগত আলোচনা কৰি কি ছিগনেল দিছে দিয়া নাই, এইটো গোটেই লাহে লাহে চবে পাব্লিকে গম পাই যাব। তো এইটো নাটক কোনে কি কৰি আছে এইটো মই নকম, এতিয়া কোৱাটো উচিত নহয়। মুঠতে ৰাইজে গম পাব। আৰু আমি কম, অসমত কিবা এটা সমস্যা আছে, এইটো সমাধান যদি কৰিব লাগে, আজিৰ দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নকৰে। কিবা যদি ডিচিশ্যন হয়, সকলো দল সংগঠনক লৈ আলোচনা কৰাৰ পিছতহে সেই ডিচিশ্যন দিয়ে, জানে। প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিটো যেনেকৈ কাৰো লগত আলোচনা নকৰাকৈ চুক্তিটো কৰি আহিছে, ইয়াৰ কাৰণতে ভুল সময় আছে। আপুনি চাওক, আমিও বিটিচি চুক্তি কৰিছিলোঁ, সকলো দল সংগঠনৰ লগত আলোচনা কৰিহে বিটিচি চুক্তি কৰিছে। মই ভাবোঁ এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিমান দল সংগঠন আছে, ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক, কোনোবা অসমীয়া হওক, কোনোবা ৰাজবংশী হওক, কোনোবা গাৰো ৰাভা, কোনোবা নাথযোগী, সব দল সংগঠনত আলোচনা কৰাৰ পিছতহে এই জনজাতিকৰণত কি কৰাটো উচিত, সেইটো নিশ্চয় আনইনমাছ ডিচিশ্যনত আহিছে। মই যিমান দূৰ জানো বা যিমান মোৰ লগত কিন্তু আলোচনা হোৱা নাই এতিয়ালৈকে। ইতিমধ্যে আপোনাক কৈ আছে যে এনঅ'চি দিয়া বুলি কৈ আছে তেখেতসকলে। এনঅ'চি আমাৰ 2016 চনতো দিয়া। আমি কি দিছে, কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে, এইটোতো 2016 কথা। এনডিএ বুলি কৈছো, এইটো এলায়েন্স, এইটো মিনিঙে নাথাকে। আমাৰ এনডিএত আছে, এনডিএ হিচাপে আমি খেলিম। দিব নিদিব এইটো পিছৰ কথা। গোটেই অসমত এনডিএ হিচাপে ইলেকশ্যন খেলিব 126টা ছিটত, খালি 15টা নহয়। এনডিএ হিচাপে 126টা ছিটত আমাৰ এনডিএ কেণ্ডিডেট থাকিব, এনডিএ হিচাপে আমি খেলিম। এনডিএ হিচাপে আপুনি প্ৰচাৰ বাহিৰতো যাব, যাব, কিয় নাযাব, যাব। কথা লৈ আমাৰ বিটিচিয়েও আমাৰ দিনতো বহুত আলোচনা কৰিছে। ইয়াত 2-3টা পাৰ্টি সোমাই আছে। মুঠতে আমি এইবাৰ এই স্কুলৰ যিটো এডমিনিষ্ট্ৰেটিভ বা কনষ্ট্ৰাকশ্যন গোটেই বস্তুটো আমি ঠিক কৰিম বুলি আমি চিন্তা কৰিছোঁ। অতি সোনকালে যি হ'ব, মুঠতে ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা কষ্ট পাই আছে শিক্ষাৰ ক্ষেত্ৰত, এইটো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দি পেলাই কোনোবা 1-2জনৰ লাভালাভটো চাই পেলাই আমি কাম নকৰিব। ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আছে ইয়াত, সেইটো চাই পেলাই আমি কাম কৰিম। কোনোবা 1-2জনৰ কোনোবা লাভ হৈছে, কোনোবা লছ হৈছে, এইটো মই নাচামো এইবাৰ।